Now the topic is regarding peace. Peace and value education. Peaceful situation is one. And there are many interpretations about this. We need to get our mind so that we become peaceful. I'm able to give you some of the pictures that what is the I speak out what is true, what I. These major two problems are created, I think, because of lack of speech and value education. These things are very much interrelated. Speech is the process of acquiring knowledge, skill, attitude, which help in achieving the goal of human life. If we go back to NCF 2005, which are এডুকেশ্যন আপোনালোকে কোনোবাই MA BA কিবা কিবি হ'ব পাৰে, কিন্তু জীৱনৰ আমাৰ ছ'চিয়েল ভেলু, এডুকেশ্যন ভেলু যিমানবোৰ থাকে, ইয়াৰ ওপৰত যদি জ্ঞান নাথাকে, যিমানেই ডিগ্ৰী নলওক, ইয়াত মিনিং নাথাকে। এই মেছেজটো চবেই লৈ যাব আৰু সেই মেছেজটো লৈ পেলাই তেখেতসকলে নিজৰ চাৰ্কলত, নিজৰ অঞ্চলত নিশ্চয় মেছেজটো অন্য মানুহসকলকে দিব। আজিৰ দিনটোত বড়ো মাধ্যমৰ ক্ষেত্ৰত যিটো ছ'চিয়েল মিডিয়াত মানে ভাইৰেল হৈ পৰিছে, ইয়াৰ কথা আপুনি কি স্পষ্টীকৰণ? একৰ্ডিং টু নিউ এডুকেশ্যন পলিচি, যিটো এতিয়ালৈকে পাৰ্লিয়ামেণ্টত প্লেচ হোৱা নাই, এই আইনত কৈছে ড্ৰাফ্ট নটো চবকে দিয়া হৈছে। ক্লাছ 9ৰ পৰা 12লৈকে এটা ছেকশ্যন হ'ব, যে ছেকেণ্ডেৰী ছেকশ্যন। তাতে লিখা আছে যি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন লয় সেইটো ক্লাছ 9ৰ পৰা আৰম্ভ হ'ব। এতিয়া বড়ো মিডিয়ামটো ক্লাছ 10লৈকে আমি পঢ়োঁ। আমি বড়ো মিডিয়ামে যদি লওঁ তেতিয়াহ'লে ক্লাছ 12লৈকে হ'ব। আৰু আমি ক্লাছ 11ৰ পৰা ইংলিছ পঢ়োঁ। আমি যদি ইংলিছ পঢ়োঁ বুলি কয় তেতিয়াহ'লে ক্লাছ 8ৰ পৰা হ'ব। তো মই জানাত অসমীয়া মিডিয়াম পঢ়াসকলৰ কাৰণে ক্লাছ 11-12লৈকে তেখেতসকলে অসমীয়া দি শিকায়, অসমীয়া দি লিখে। এই আইনটো দেখি পেলাই তেখেতসকলে ইমান বছৰ তেনেকুৱা চলি থকা সময়ত বহুত ধৰণৰ উপলব্ধি কৰিছে। তো অসমীয়া সমাজে আজি আলোচনা কৰিছে যে এইটো 11-12লৈকে নগৈ ক্লাছ 8লৈকে পঢ়ি পেলাই ইংলিছ আকৌ লোৱা যাওক, যিটো তেখেতসকলে আলোচনা কৰি আছে। আৰু মই জানাত এইটো আসাম গভৰ্ণমেণ্টৰ কেবিনেট ডিচিশ্যন ল'বৰ কাৰণেও এটা প্ৰপ'জাল আহিছিলে। তো এই ইছ্যুটো লৈ পেলাই আমি BTCত মিটিং কৰিছোঁ। বড়ো সাহিত্য সভা আৰু অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন তেখেতসকলে অসমীয়াসকলৰ নিচিনা আমাকো 11-12ত বড়ো দি লিখিব পৰা বড়ো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন লাগে বুলি দাবী কৰিছে। তো তাতে আমাৰ অলপ অসুবিধা হৈছে। তো সেইদিনা মিটিঙত তেখেতসকলে কৈছিলে যে ইমপ্লিমেণ্ট এতিয়াই কৰক। মই কৈছোঁ সেইটো জাষ্ট প্ৰথম লানি আলোচনা, তাতে কেনেকৈ শেষ কৰিব, কাৰণ আমি যিটো ডিচিশ্যন ল'ব সেইটো পাৰ্মানেণ্ট হ'ব, যুগ থাকিব। গতিকে বহুত আমাৰ ষ্টেক হোল্ডাৰ বড়োসকলৰ ইণ্টেলেক্সুৱেলসকলে ইছ্যুৰ ওপৰত কোনো জ্ঞানেই নাই, শুনাই নাই। গতিকে এটা ছেমিনাৰ কৰা যাওক, য'ত সকলোকে যিমান পাৰে মাতি দিয়া যাওক আৰু পাৰ্টিচিপেট কৰিবৰ কাৰণে সুযোগ দিয়া যাওক। এই কথাটো মই কৈছোঁ। যেনেকৈ ফেচবুকত দিছে আমাৰ UN একাডেমীৰ প্ৰিন্সিপাল বা এপছৰ নেতাসকলে যেনেকৈ কৈছে যে BTC গভৰ্ণমেণ্টে বড়ো মিডিয়াম উঠাব বিচাৰিছে, ইংলিছ মিডিয়াম কৰিব বিচাৰিছে। এই মেছেজটো এজন ছাত্ৰ নেতা আৰু এজনী NDPৰ নেতা তেখেতসকলৰ মুখৰ পৰা কেনেকৈ ওলাব পাৰে? তেখেতসকলে কয় যে আমি দেৱনাগৰী দি শান্তি নহয়, দেৱনাগৰী লৈ পেলাই আমি শান্তি নহয় বুলিও কয়।
গতিকে তেনেকুৱা দুনাই ছেকেণ্ড টাইম যেন ডাঙৰ এটা জাতীয় ভুল যেন নহয় ইয়াৰ কাৰণেহে মই আলোচনা কৰিবৰ কাৰণে আকৌ এবাৰ সুযোগ দিয়া যাওক এই কথাটোৱে কৈছোঁ BTCয়ে বড়ো মিডিয়াম উঠাব ইংলিছ মিডিয়াম কৰিব ইয়াতনো কি কথা আহে কোনো তেনেকুৱা কথা কোৱা নাই আমি আলোচনাহে কৰিছোঁ যে আজি পৃথিৱীত কি হৈ আছে এইটোৱে পৰিস্থিতি